প্লিজ সবৰ কাৰণে আজি অকণমান আমাৰ ডিনাৰটো অকণমান স্পেচিয়েল হ'ব আপোনালোকক দেখুৱাই থাকিম চাই থাকিব ভিডিঅ'টো চাই থাকিব ওকে আমি মুটা মান উঠি গলা দিকে মানে বেটা আৰু মই আজি আৰু পুৰা সিৰিয়াছ হৈ থাকিম চুলি নিকলে টানি আছে বেটা চুলি নিকলে টানি চাবা কেনে টানি তুমি গৈ পাছ বুলি চুলি চিনি এনে মাথা চুলি নিকলে হৈ লাগে লাগে না আৰু হৈ থাকে এই আমাৰ মৰমৰ এনাজৰি মৰমৰ এনাজৰি加入吉安，生怕啦，所以为真。So let's make biryani. বিৰিয়ানীৰ বাবে 4 কাপ চাউল লোৱা হ'ল বাসমতি চাউল আৰু চাউলখিনি ভালদৰে চফা কৰি ধুই মেলি এনেকৈ হাফ এন আৱাৰ মান পানীত তিয়াই থলোঁ সেইখিনি হোৱালৈ পিঁয়াজখিনি কাটিলোঁ আৰু পিঁয়াজখিনি কাটিলে ইমান চকু পুৰে নহয় আৰু পিঁয়াজবোৰ কাটি মেলি ৰেডি হৈ গ'ল আৰু এই সাইজতে কাটিব লাগিব বিৰিয়ানীৰ বাবে সৰু সৰুকৈ তেতিয়ালৈ চিকেন মেৰিনেট কৰি লওঁ চিকেন মেৰিনেটৰ বাবে ৰসুন আদাৰ পেষ্ট এচামুচ আৰু মছলাৰ ভিতৰত হালধি গুড়ি জিৰা পাউডাৰ ধনিয়া পাউডাৰ ৰেড চিলি মিট মছলা ইত্যাদি তাৰ পিছত সোৱাদ অনুযায়ী অলপ নিমখ দি দিয়া হ'ল ভালদৰে মিক্স আপ কৰি লৈ অলপ নেমু চেপি দিলোঁ আৰু লগতে পিঁয়াজ অলপ আগতীয়াকৈ ফ্ৰাই কৰি দি দিছিলোঁ এতিয়া বিৰিয়ানীৰ বাবে পিঁয়াজখিনি ভাজি লৈছোঁ একেবাৰে ৰঙা হোৱালৈ ভাজি থাকিব লাগিব পিঁয়াজখিনি যেহেতু বিৰিয়ানীত একেবাৰে ৰঙা হৈ যোৱা পিঁয়াজখিনি দিলেহে ভাল লাগে আৰু এইপিনে চাউলখিনিৰ বাবে পানীখিনি গৰম হ'বলৈ দি থৈছোঁ আৰু পিঁয়াজখিনি এনেকৈ ৰঙচুৱাকৈ ভাজি লোৱা হৈ গ'ল পানীখিনি গৰম হৈ গ'ল তাৰ পিছত চাউলখিনি এনেকৈ দি দিলোঁ সোৱাদ হ'বৰ বাবে অকণমান নিমখ এড কৰি দিছোঁ তাৰ পিছত এনেকৈ ভালদৰে লৰাই মেলি 75% মান সিজাকৈ ঢাকি থৈ দিব লাগিব এনেতো বিৰিয়ানী বনোৱা ভেৰাইটি ষ্টাইল আছে আমি সিম্পলকৈ বনাইছোঁ আৰু চাউলখিনি 75% মান সিজা হৈ গ'ল সো সেইকাৰণে বেলেগ এটা পাত্ৰত চাউলখিনি উলিয়াই থৈছোঁ এনেকৈ পানীখিনি যাতে অলপ মানে এনেকৈ হৰকি যায় আৰু অলপ শুকান হয় এতিয়া চিকেনখিনি বনাই লওঁ চিকেনখিনিটো অলৰেডি মেৰিনেট কৰিয়ে থৈছিলোঁ সেইকাৰণে ইমান এটা মছলা বা ইমান এটা বস্তুবোৰ দিবলগীয়া হোৱা নাই সেয়েহে গোটা মছলাখিনি দিলোঁ আৰু সেইখিনি ভিডিঅ' কৰিবলৈ থাকি গ'ল গোটা মছলা যেনে ডালচেনি লং ইলাইচি এইবোৰ আৰু লগতে তেজপাত দি দিছোঁ বিলাহী দি দিছোঁ অকণমান তাৰ পিছত এনেকৈ লৰাই থাকিব লাগিব
আৰু এইপিনে বেটাই যিহেতু বিৰিয়ানী নাখায়, তেল মছলা এইবোৰ অলপ বেছি আছে যিহেতু, সেয়েহে বেটাৰ কাৰণে চিম্পল ৰাইচ ৰেডি কৰিছোঁ। আৰু এইপিনে এগ বিৰিয়ানীৰ বাবে প্ৰচেছ। এগ বিৰিয়ানী ৰেচিপি দিম বাৰু, কিন্তু ভিডিঅ'টো দীঘল হোৱাৰ বাবে ইয়াত এড কৰিব নোৱাৰিম। চ' চাই থাকক। চ' চিকেনখিনি হৈ গ'ল। চিকেনখিনি হোৱাৰ পিছত চাউলখিনি এনেকৈ ওপৰত দি লৈছোঁ। তাৰপিছত হেতাখনেৰে এনেকৈ মিক্স আপ কৰি লৈছোঁ। তাৰপিছত আৰু এটা লেয়াৰ দিছোঁ, এনেকৈ চাউলখিনি ওপৰত দি লৈছোঁ। তাৰপিছত চিকেনখিনি এনেকৈ দি ল'ম। আৰু লগতে পিঁয়াজখিনি এনেকৈ দি লৈছোঁ। যিহেতু 3টা লেয়াৰ কৰিছোঁ, আৰু এটা লেয়াৰ দিম ওপৰত। আৰু এনেকৈ দি দিছোঁ চাউলখিনি। আৰু পিঁয়াজখিনি এনেকৈ দি লৈছোঁ ওপৰত, যেনেকৈ আগৰখিনিত দিয়া হৈছিল। গোটেইখিনি দিয়া কমপ্লিট হৈ গ'ল। জাষ্ট কভাৰ আপ হ'বৰ কাৰণে স্লাইডকৈ পানী অলপ দিব লাগিব, আৰু তাৰপিছত ঢাকি থৈ দিব লাগিব 20 या 30 মিনিটছমান। চ' বিৰিয়ানী ৰেডি হৈ গ'ল আমাৰ। কি বনাইছ বেটা খানা? আজি পুৰা 2 জীয়েকে, আজি ঘৰৰ ডাঙৰ জীয়েকে আৰু সৰু জীয়েকে। যিহেতু বিৰিয়ানীৰ লগত পনীৰ খাম, সেয়েহে পনীৰৰ বাবে বিলাহী, পিঁয়াজ, নহৰু, জলকীয়া, আদা এইখিনি প্ৰথমত ভাজি ল'ম, অলপ ফ্ৰাই কৰি ল'ম। লগতে কাজু কেইটামান দিম। ফ্ৰাই কৰি মিক্সিত অকণমান গুড়ি কৰি ল'ম। তাৰপিছত পনীৰ তাৰপিছত বনালে ভাল হয় অলপ সোৱাদটো। চ' গোটেইখিনি বনোৱা কমপ্লিট হৈ গ'ল আমাৰ। এতিয়া খাই লওঁ। আৰু ভিডিঅ'টি আজিলৈ ইমানে। আৰু ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।